তো হেল্ল' বন্ধুসকল, কি খবৰ সকলোৰে? আপোনালোকে নিশ্চয় ৰুমৰ ভিতৰত থাকি একদম বৰ হৈ গৈছে, মানে চাৰিখন ৱালৰ মাজত থাকি থাকি বৰ হৈ গৈছে। আমাৰ মাইণ্ডটোৰ ছেটটো বহুত চেঞ্জ হৈ গৈছে, মানে বেছি ভাবিব নোৱাৰা হৈ গৈছোঁ আমি সকলোৱে, মানে কম এটা ৰেঞ্জতে আমি থাকিব লগা হৈছে। তো ভাবিলোঁ আজি অলপমান ওলাই যাওঁ, মাইণ্ডটো ফ্ৰেছ কৰোঁ। লগতে মই যেতিয়া ভাবিলোঁ মোৰ মাইণ্ডটো ফ্ৰেছ কৰিব ওলাই যাওঁ, তো মই মোৰ হেলমেটত কেমেৰাটো লগাই ময়ো ওলাই আহিলোঁ। ভাবিলোঁ আপোনালোককো ভিডিঅ'ত দেখুৱাওঁ আৰু আপোনালোকৰো মাইণ্ডটো অলপ ফ্ৰেছ কৰাই দিওঁ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমাৰ জীৱনটো আমাৰ হ'ল দুদিনৰ মাত্ৰ, আৰু এই দুদিনেইতে আমি সকলো মানে কি কৰি দিওঁ মানে হিচাপ নাই আৰু। কিন্তু তাৰ মাজত আমি এটাই চেষ্টা কৰিব লাগে, সদায় যেন ভালটোৱে কৰিব পাৰোঁ। আৰু মানুহ মাত্ৰ এইটো ভুল হৈয়ে যায়, কেতিয়াবা হৈ যায়, সেইটো কি কৰিবা আৰু। কিন্তু তথাপিও আমি ভাল কামটো কৰিব মানে চেষ্টা কৰিব লাগে। যিমান পাৰা বেয়া কামটোৰ পৰা আঁতৰি ভাল কামটো কৰিব চেষ্টা কৰিব লাগে। এইটো মোৰ মানে এনে এডভাইচ নহয়, জাষ্ট মনৰ কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ লাহে লাহে। এতিয়া আৰু মোৰ সন্মুখৰ গাড়ীখনত দেখিছেনে, মানুহজন 100 টকা এটা বেছি পোৱাৰ কাৰণে এই ছিটটো এৰি দি পেলাই, মানে বহা ছিটটোত নবহি সি এটা আৰু পেচেঞ্জাৰ লৈ পেলাই গৈ আছে, এটা 100 টকাৰ বেছি পোৱাৰ কাৰণে। এয়াই হ'ল মানুহৰ জীৱন। তো সকলোৰে জীৱনত দুখ সুখ সকলোবোৰ থাকে, কেতিয়াবা সুখবোৰ আহে, কেতিয়া দুখ আহে। তো তাৰ মাজতে আমি চলি যাব লাগিব আৰু, জীৱনটো এনেকুৱাই। ইমানবোৰ ভাল কথা চিন্তা কৰি গৈ আছোঁ। এই সন্মুখত দেখিছে আপোনালোকে স্প্লেণ্ডাৰ চলাই যোৱা মানুহজন, মৰাই দিয়া ই ধুবুৰীৰ পৰা আহিছে। এনেকুৱা স্পীডত গৈ আছে, মোক মানে বাৰে বাৰে ক্ৰছ কৰি গৈ আছে। মই মিনিমাম 60 বা 70 তেনেকুৱা গৈ আছোঁ, তো সি মোক বাৰে বাৰে ক্ৰছ কৰি গৈ আছে। আৰু সি আচলতে দেখুৱাই দিলে যে স্প্লেণ্ডাৰৰ পাৱাৰ। তো বহুতে মোক কেতিয়াবা সোধে যে এইখন বাইক মোৰ জিক্সাৰ 160cc, তো এইখন লৈ গৈ তুমি গুৱাহাটী যোৱা। তো মই এটলিষ্ট মোৰখন লৈ কমফৰ্টেবল পাওঁ, কিন্তু বহুতে এইটো কথা সোধে যে স্প্লেণ্ডাৰলৈ আহিব পাৰেনে নাই। কিন্তু এই স্প্লেণ্ডাৰখনে দেখুৱাই দিলে যে য়েছ, স্প্লেণ্ডাৰলৈ তুমি অভয়পুৰীৰ পৰা গুৱাহাটী আৰামত। এইটো মোৰতো এনেকুৱা লাগিছে নম্বৰ প্লেটটো ধুবুৰীৰ হয়, আৰু ধুবুৰীৰ পৰা এই স্প্লেণ্ডাৰে আহিছে। তো এইটোৱে স্প্লেণ্ডাৰৰ পাৱাৰ। ফাইনেলি মই ঘূৰি আহি পাই গ'লোঁ মিৰ্জা, আৰু আজিৰ কাৰণে ইমানেই আছিলে। এনেই অলপ মনৰ কথা শ্বেয়াৰ কৰিলোঁ, আৰু এইটো মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। তো আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান নতুন মই ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু তো আপোনালোকে এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, ৰঞ্জন ভাইবছ। আৰু আপোনালোকে নতুন মজা ঠাই দেখিব পাৰিব, মই নতুন বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সদায়, নতুন ভিডিঅ'। তো আপোনালোকে চাই থাকিব। আৰু শেষত 1 মিনিট এটা কথা কৈ যাওঁ মই, আপোনালোকে যে এই প্ৰাণীটো দেখিলে, এই প্ৰাণীটোৰ পৰা সদায় ৰাস্তাত সাৱধানে যাব, কাৰণ এইটোৰ পৰাই ডাঙৰ ঘটনা হৈছে। তো আজিৰ কাৰণে ইমানেই আছিলে। বাই বাই, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে।